নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক ভালেই আছে বৰ্তমান এইকেইদিন ময়ো ভালেই আছোঁ আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' এটা আৰম্ভ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাব নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে বৰ্তমান ৰাতিপুৱা চাহো খালোঁ বাৰু দেই খাই কৰি আজৰি হৈ বোলো আগফালৰ ৰুমটো অকণমান চাফা কৰি লওঁ সেই বুলি আহিছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু প্ৰথমতে বিছনাখন পাৰি লৈছোঁ জোকাৰি মেলি কাৰণ বহুত বেছি আমাৰ ইয়াত ধূলি হয় নাজানো ক'ৰ পৰানো আহে ধূলিবিলাক ডেইলি মোহাৰিলে মানে ডেইলি ধূলি ওলাব আৰু সদায় মোহৰা হয় কিন্তু তথাপিতো ধূলি থাকিবই ইপিনে গোটেই ৰুমটো চাফা কৰি ল'লোঁ ধুনীয়াকৈ মানে কম ধূলি চুলি মোহাৰি কৰি পাৰি ল'লোঁ আপোনালোককো এবাৰ দেখাই দিছোঁ লগতে এই ফুলখিনিও বহুত বেছি ধূলি হৈ আছিলে সেইখিনিও অকণমান চাফা কৰি দিলোঁ এতিয়া মানে মোহাৰি দিলত অকণমান বস্তুবিলাক চাফা লাগিছে আৰু এইখিনি কৰি হৈ গ'ল তাৰপিছত বোলো এতিয়া মই খাই লওঁ যোৱাকালি ৰাতিয়ে তিয়াই থৈছিলোঁ সেইটো হৈছে অঞ্জীৰ আৰু 3টা আলমণ্ডছ এইকেইটা বোলো খাই লওঁ এতিয়া ড্ৰাই ফ্ৰুটছকেইটা আচলতে অঞ্জীটো তিয়াই থ'লে মানে ফুলি যায় দেখিছেনে বহুত ফুলি গৈছে আৰু লগতে লৈ লৈছোঁ 2টা কাজু আৰু এই দুটাও খাই লওঁ বোলো খাই লৈছোঁ আৰু এফালে যে বতৰটো বহুত বেছি বেয়া বাহিৰত দেখিছে চিপকৈ বৰষুণ দি আছে বৰষুণ মানে নেৰাই হৈ থাকিলে আৰু এইপিনে মানুহজন উঠিলে তেখেতকো চাহ দি ল'লোঁ তেখেতে আকৌ আমাৰ গাখীৰ চাহহে খায় লাল চাহ নাখায় মই কৈ আছোঁ ৰাতিপুৱাই গাখীৰ চাহ খোৱাটো ভাল নহয় তেখেতে কৈছে চাহটো বেছি হৈছে চাহটো বেছি হ'লেও যিমানে নাখাওঁ মুঠতে বোলো গাখীৰ চাহ খোৱাটো ভাল নহয় তেনেকৈ দি ল'লোঁ তেখেতক আৰু এতিয়া বাজিলে প্ৰায় 10টা মই লৈছোঁ খাবলৈ চিৰা আৰু এইপিনে এখেতে লৈছে ৰুটি ডিম বইল আৰু ঘুগুনি তেখেতৰখিনি জলকীয়া মছলা চব দিয়া ঘুগুনি কিন্তু মোৰখিনি হৈছে বইল মানে কি একো নিদিয়া আৰু অকল 5 দুটামান দি বনোৱা একদম ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে দেই আপোনালোকৰ ফালে বৰষুণ দিছে নাই জনাব আমাৰ ফালে চিপকৈ বৰষুণ দি আছে শুই আছিলোঁ 2টামানে বাজিব হ'ল দেই শুই উঠিলোঁ বহুত টোপনি হৈছে বহুত মানে বেছিয়ে টোপনি হৈছে এঘণ্টামানে শুলোঁ আৰু এতিয়া বোলো উঠোঁ কিবা এটা আকৌ ভোক লাগিলেই খাই লওঁ চাই থাকক আৰু দেই ভিডিঅ'টো নিদিলেও খাবলৈ মৌচুমী টেঙা নহয় মিঠাই হয় বৰষুণ দি আছে ৰ'দ দিয়া নাই তথাপিতো কিন্তু মৌচুমী টেঙা কালি আনিছিলে খাম বুলি কৈছিলোঁ যেতিয়া খাই দিওঁ আৰু উপায় নাই বৰষুণ নিদিলোঁ কালিয়ে কৈছিলোঁ ৰ'দ দিয়া দেখি মৌচুমী টেঙা আনিবা বুলি খাম বুলি কিন্তু আনিছিলোঁ এইখিনি এতিয়া কাটি দিছে কিন্তু কি হৈছে ৰ'দ নোলোৱাই হৈ থাকিলে বৰষুণ দি আছে সি কৈছে খাব নালাগে বুলিয়ে কৈছিলে ৰ'দ দিয়া নাই বোলে কিন্তু নহয় খাবলৈ মন গৈছে তেতিয়া খাই দিওঁ বোলো ক'লা নিমখ দি লৈছোঁ আজি ঘৰলৈ নতুন সম্পত্তি এটা আনিছে বুলি ক'ব লাগিব আনিমকৈ ভাবি আছিলে কিন্তু অনা হোৱা নাছিলে তেখেতে যোৱা বছৰে আনিম ভাবিছিলে কিন্তু তেখেতৰ সময়ো নহৈছিলে বাৰু যোৱা বছৰ এনেকুৱা দিনত তেখেত নায়েই ইলেকশ্যন ডিউটিত বিহাৰত আছিলেগৈ যি কি নহওক এইবাৰ তেখেতৰ মানে আশাটো পূৰণ হ'লগৈ আৰু এয়াৰ কুলাৰ এটা অনা কথা আছিলে আজি আনিলে সেইটো হৈছে এৰ' ষ্টাইল ব্ৰিজ নতুন মডেল হয় বেছিদিন হোৱা নাই ওলোৱা এপ্ৰিলত হৈছে বুলি দেখাইছে আৰু স্কেনাৰখনত মানে ইয়াত দিছে যোনটো মানে সেইটো মই মাৰি চাইছিলোঁ এপ্ৰিলৰ 25 তাৰিখ মানে এই মডেলটো মানে হৈছেহে আৰু সেইকাৰণে নতুন মডেল হয় আপোনালোককো দেখাই দিছোঁ আৰু কেনেকুৱা লাগিছে জনাব এইপিনে ওপৰৰ ফালে আইচ ভৰাই তেনেকৈ আৰু ফিটিং কৰিবলৈ লাগি গ'ল মই তাকে আপোনালোককো দেখাই দিলোঁ আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে নতুন আমাৰ এয়াৰ কুলাৰ গুড ইভিনিং খোজকাঢ়িছোঁ অকণমান গেটৰ ওচৰৰ পৰা এই ঘৰৰ দুৱাৰমুখলৈ মানে চোতালখনতে খোজকাঢ়ি আছোঁ 5-6বাৰমান খোজকাঢ়িলোঁ দেই তেনেকৈ অলপকৈ খোজকাঢ়ি আছোঁ সন্ধিয়া হ'লেই এতিয়া প্ৰায় 5:30মান বাজিছে একেবাৰে সন্ধিয়াও হোৱা নাই বাৰু ভৰি হাত ধুলোঁ মায়ে চাহ বনালে চাহো খালোঁ খাই কৰি অকণমান খোজকাঢ়ি দিছোঁ মানুহজন বজাৰৰ ফালে ওলাই গৈছে মই বোলো সেইতিয়া অকণমান খোজকাঢ়ি দিওঁচোন দিনটো মানে খাই শুই বহি একদম পেটটো গেছৰ নিচিনা হৈ গৈছেগৈ কেনেকৈ শুই বহি খাই আছোঁ নাই মানে সেইটো কাৰণে খোজকাঢ়ি দিছোঁ এইখিতে আৰু এতিয়া খোজকাঢ়ি হ'লেই প্ৰায় এইখিতে নেমু আছে ঘৰৰ নেমু লাগিছে দেই নেমু দুটা ছিঙি থওঁচোন বোলো ঘৰৰ নেমু হয় এইবাৰ প্ৰথম লাগিছে কেইবাটাও লাগিছিলে কিন্তু দেই চিঙা হ'ল আৰু এতিয়া বোলো এই দুটা দেখিছে একদম 2-3টাকৈ তেনেকৈ লাগিছে এইকেইটা ইমান ডাঙৰ নাই হোৱা সেইটো ডাঙৰ হোৱা নাই তাকে দুটা ছিঙি থওঁ বুলি ভাবিছোঁ তলত লাগি আছে এইটো ডাঙৰ হৈছে নেকি এইটো বোকা লাগি আছে এইটোকে ছিঙি নিওঁ আৰু সেইফালে এজোপা আছে সেইজোপাটো চাওঁগৈচোন এজোপা নাই আৰু আছে মানে সৰু হৈ আছে তলত পৰি আছে আমাৰ বাইদেউ দুজনী শুই আছে যে এইখিত সেইজনী অৱস্থা নাই চকুৰ ওচৰত দেখিছে নাই ঘা লাগি গৈছেগৈ কিয় দিলোঁ চিমি এফালে আছে এজোপাটো লাগিছে বাৰু
একদম কি ক'ম, তলত পানী দেখিছে নাই, পানী হৈ গৈছে তলত। সিপা চাই পিনি নিওঁচোন। ইয়াৰ এইজোপাটো এনেকৈ লাগিছে দুটা দুটাকৈ, এইটোকে চিঙি নিওঁ নেকি, পৰুৱা লাগিছে। এইটো নিওঁ, এইটোকে লৈ যাওঁ, দুটা হ'ব। দৰকাৰ হ'লে আকৌ পিছত কাইলৈ চিঙিম, যি দুটাই হ'ব। এইজোপাত লাগিছে দুটামান। এতিয়া যে নেমু বহুত দাম হয়, ঘৰতে যদি নেমু এজোপা হয় নহয় বহুত সুবিধা হয় মানুহৰ ন, ছিঙি আনিবলৈ। বাৰীৰ নেমু দুটা ছিঙিলোঁ, তেনেকৈ ছিঙি ছিঙি খাই থকাই হৈছে। তেনেকৈ কমিও গৈছে বাৰু, যে কি নহওক এই বছৰটোত আমাৰ নেমু নিকিনাকেই হৈছে বুলি ক'ব লাগিব। এবাৰ মানে একদম ঘৰৰ পৰাই তেনেকৈ ছিঙি ছিঙি খাই থকা হৈছে। এক পিচ নেমুত কিন্তু 10 টকা হৈছে দেই বজাৰত। আমাৰ এইফালে মানে 10 টকা, বেলেগত নাজানো বাৰু কেইটকা হয়। দৰ্জাখন মাৰি দিছোঁ, সন্ধিয়া হৈছে আৰু এতিয়া ধূপ চাকি জ্বলাই লওঁ। আৰু এইফালে মানুহজনে বইল কৰি আছে গাহৰি দেই। গাহৰিখিনি মানে মাংসখিনি আচলতে কাটি পিনি অনা হোৱা নাছিলে, মানে পূৰা ডাঙৰকৈ কাটি পিনি অনা হৈছিলে আৰু তেনেকৈয়ে বইল কৰিছে। আচলতে এনেকৈ বইল কৰি লৈ পিনি কাটিলে কিন্তু সুবিধা হয় দেই। মই মানে সুবিধা বুলি ভাবিছোঁ আৰু, পটককৈ কাট খায়। আৰু মই কৈ আছোঁ পিঁয়াজ কটা বাৰু সেইখনেনো বাৰু মাংস কাটিব লাগেনে বুলি কৈ আছোঁ, কিন্তু কাট খাইছে বাৰু। কাষতে থকা বোলো সেইখন লৈ লোৱা বুলি কৈ আছোঁ। লাষ্টত হয় মোৰ কথাটোৱে হ'লগৈ, তেওঁ আকৌ দাখনে কাটিব লগা হ'ল। পিনে বইল কৰি ল'লে মাংসখিনি, বইল কৰাৰ পিছত আৰু সৰু সৰুকৈ এইফালে কাটি লৈছে তেখেতে দেই, মানুহজনে। আৰু মানুহজনে আমাৰ বনোৱা কোৱাত ঠিকেই আছে, মই কিন্তু সহায় কৰি দিছোঁ। পিনে মই পিঁয়াজ আৰু আদা নহৰু তেনেকৈ আলু এইখিনি ঠিক কৰি আছোঁ, তেওঁ সেইফালে সেইখিনি কাটি ল'লে। আৰু ইপিনে প্ৰথমতে কেৰাহীটো পাতি লৈ অকণো মানে তেল নাই দিয়া, বিনা অইলত বনাব, বইল বনাব। আৰু এইখিনি এনেকৈ দি দিলে, কিন্তু বহুত তেল ওলাইছে। চাওকচোন কিমান তেল ওলাইছে, তেল নিদিয়াকৈ এইখিনি তেল ওলাইছে। আৰু তেল ওলাব সম্ভৱত, কাৰণ মাংসখিনি মানে বহুত তেল নিচিনা দেখাইছোঁ, দেখিছে কিমান তেল ওলাইছে। আকৌ দুপিচ নেমু কাটি দিছে তেল ওলোৱা দেখি। আৰু নেমুটো মানে তেল ওলোৱা দেখি বুলিয়ে নহয়, কিন্তু এই যে যিটো ষ্টাইলত বনাইছে, কিন্তু খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকৰ আগত সেইকাৰণে শ্বেয়াৰ কৰিলোঁ, যদি ভাল হয় শ্বেয়াৰ কৰিম, তেনেকৈ বুলি থৈ দিছোঁ, মানে প্ৰথমবাৰ বনাই খাইছিলোঁ। পিঁয়াজখিনি দিলে, আৰু এইপিনে মেইন বস্তুটো হৈছে জলফাই পাত এইখিনি কাটি আছে। আৰু কাটি লোৱা আলুখিনিও দি দিলে দেই। আলু পিঁয়াজ তেনেকৈ এইখিনি অলপ টাইম ভাজি লৈছে, নিমখ হালধিও দিয়া হ'ল। অলপ অলপকৈ দেখাইছোঁ যিহেতু মানুহজনে বনাইছে, মই অকণমানে ভিডিঅ' কৰি দিছোঁ। আৰু এইপিনে দুটা বিলাহীও কাটি দিলোঁ, সেই বিলাহী দুটাও দি দিলে। বিলাহীখিনি গলি হোৱাৰ পিছত জলফাই পাতকেইখিলা দি দিলে। আচলতে মই জলফাই পাত দি তেনেকৈ খোৱা নাই, এবাৰ প্ৰথম খাইছোঁ। আৰু আপোনালোকৰ আগতো সেই বুলিয়ে শ্বেয়াৰ কৰিছোঁ। আৰু এইখিনিও এতিয়া ভালকৈ লৰাই লৈ পিনি জলফাই পাতখিনি দি দিয়াৰ পিছত এতিয়া আদা নহৰু যোনখিনি পিচি থৈছিলে সেইখিনি দি দিয়া হৈছে। ইয়াত দেখা পাইছে আপোনালোকে অলপো তেল দিয়া নাই, কিন্তু তেল নিদিয়াকৈ কিমানখিনি তেল ওলাইছে নহয়, বহুত তেল হয় গাহৰিটো মানে। আৰু এইখিনিতে অকণমান মছলা দি দিছে, অকণমান ৰেড চিলি দিছে, আৰু অকণমান পৰ্ক মছলা দি দিছে। বইল যদিও মানে মছলা নিদিয়াকৈ খাব নোৱাৰোঁ বুলিয়ে ক'ব লাগিব। আৰু এতিয়া পানী দি দিয়া হৈছে। আৰু এইখিনি অলৰেডিটো বইল কৰা মাংস আকৌ বইল কৰাই হৈছে, কিন্তু যিমানখিনি তেল ওলাইছে নহয়, তেল দিয়া নিচিনাই হ'ল। সেইখিনি অকণমান উতলিব দিছে। তাৰপিছতে এতিয়া ফাইনেল লুকটো এয়া, বহুত ধুনীয়া হৈছে নহয়। আপোনালোকে যদি খোৱা নাই জলফাই পাত দি, এনেকৈ এবাৰ গাহৰি মাংস খাই চাব হা, বিনা অইলত। বাই বাই।